বছৰে বছৰে যিটো চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ মানে গৰীব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আৰু বেমাৰীসকলক যিটো মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ৰিলিফ ফাণ্ড দিয়া হয়, ইয়াত 404জনৰ চেক আজি ৰেডি হৈ আহিছে। এইটো বিতৰণ কৰিছোঁ আনুষ্ঠানিকভাৱে আৰু আৰম্ভণিৰ পৰা 2021 চনৰ পৰা। এইটো আগতে চুহুৰিত আছিলে আৰু ডিচিৰ থ্ৰুৱে যাব লাগিছিল। ডিচিয়ে ছিলেকশ্যনৰ অথৰিটি আৰু MLA-বিলাকে অকল মানে ৰিকমেণ্ডেশ্যনে কৰিব পাৰিছিল, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত এইটো সহজ কৰি তুলিবৰ কাৰণে MLA মানে ক্ষমতাটো দি দিলে আৰু MLA যিটো লিষ্ট বনাই দিয়ে সেইটো আমি দিছপুৰত জমা কৰিব লাগে, ডিচিক জমা দিব নালাগে। সেইটো আজি প্ৰায় 3000মান এনেকৈ ব্যক্তি হয়তো তাৰ দ্বাৰা দি কিছু হ'লেও মানে উপকৃত হৈছে বা সহায় পাইছে আমাৰ সমষ্টিত। এইটো প্ৰতিটো সমষ্টিতে আছে। এই বছৰৰ মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা দিছে দুখীয়া ঘৰৰ দুখীয়া ৰোগী মানুহ আৰু ছাত্ৰ ছাত্ৰী সহায় কৰিবৰ কাৰণে। তো ইয়াৰে 404জনৰ চেক আজি ৰেডি হোৱাৰ কাৰণে আজি আনুষ্ঠানিক মই বিতৰণ কৰিব আহিছোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰীক মই ধন্যবাদ দিছোঁ আৰু মই ভাবিছোঁ যে যিসকলে তাৰ সহায়টো পালে তেওঁলোকৰ জীৱনত কিছু হ'লেও আজি এটা সহায় হৈছে বুলি মই ভাবোঁ।